আপোনাৰ উপাধিৰ গৌৰৱ, অৰ্থ আৰু ইতিহাস যোৱাটো খণ্ডত আহোম শাসন ব্যৱস্থাৰ পাইক প্ৰথা আৰু আহোমে দিয়া কিছু উপাধিৰ বিষয়ে আলোচনা কৰিছিলোঁ। তাতে অহা কিছু মন্তব্যৰ ওপৰত ভিত্তি কৰি পুনৰ কেইটামান নতুন উপাধিৰ বিষয়ে আলোচনা কৰিবলৈ দ্বিতীয় খণ্ডটি আগবঢ়াইছোঁ। নমস্কাৰ, মই ঋতুপৰ্ণা কাকতি। যদিও মোৰ উপাধি কাকতি, জাতিগত প্ৰমাণপত্ৰত যদিও মই কলিতা, আহোম প্ৰশাসন ব্যৱস্থাৰ মোৰ এই কাকতি উপাধিটোৱে মোক গৌৰৱ অনুভৱ কৰায় যে প্ৰবল পৰাক্ৰমী মোগলসকলক যি সমগ্ৰ ভাৰত দখল কৰিছিল, সমসাময়িক বিশ্বৰ অন্যতম শক্তিশালী শাসক আছিল, সেই মোগলক ১৭ বাৰকৈ যুদ্ধত পৰাস্ত কৰা আহোম শাসন ব্যৱস্থাৰ বা আহোম সৈন্যৰ গৌৰৱ উজ্জ্বল ইতিহাস কঢ়িয়াই লৈ ফুৰে মোৰ এই উপাধিটোৱে। আহকচোন এতিয়া আৰম্ভ কৰোঁ আহোম ৰজাই প্ৰদান কৰা যোৱাটো খণ্ডত ৰৈ যোৱা কেইটামান উপাধিৰ বিষয়ে আলোচনা কৰোঁ। চাওদাং বৰুৱা। চাওদাং বৰুৱা উপাধি আহোম সাম্ৰাজ্যৰ সময়ৰ এটা গুৰুত্বপূৰ্ণ উপাধি আছিল। আহোম ৰাজদৰবাৰত বিভিন্ন পদবীধাৰী বিষয়াৰ দায়িত্ব আছিল, যাৰ মাজত বৰুৱা শ্ৰেণী বিশেষভাৱে উল্লেখযোগ্য। চাওদাং শব্দটোৰ অৰ্থ হৈছে বিষয়া বা গৰাকী, যিসকল লোকে শাস্তি প্ৰদান কৰে। চাও মানে বিষয়া বা গৰাকী আৰু দাং মানে টাঙোন বা শাস্তি। বৰুৱা আহোম সাম্ৰাজ্যৰ সামৰিক তথা প্ৰশাসনিক দায়িত্বত থকা এগৰাকী উচ্চ পদস্থ বিষয়া আছিল। এই তিনিটা শব্দৰ সংযোজনৰ পৰা চাওদাং বৰুৱা উপাধিৰ উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে উচ্চ স্থানত অধিষ্ঠিত প্ৰশাসনিক বিষয়াসকল। চাওদাং বৰুৱা উপাধি আহোম সাম্ৰাজ্যৰ শক্তিশালী আৰু প্ৰভাৱশালী উপাধিসমূহৰ ভিতৰত অন্যতম আছিল। এই উপাধি ধাৰণ কৰা ব্যক্তিসকলে ৰাজ্যিক প্ৰশাসন, ৰাজনৈতিক সিদ্ধান্ত আৰু সামৰিক ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল। চেতিয়া উপাধি। চেতিয়া উপাধি আহোম ৰাজত্বৰ সময়ৰ পৰা থকা এটা গৌৰৱময় উপাধি। এই উপাধি প্ৰধানকৈ আহোম ৰাজসভাত উচ্চ পদত অধিষ্ঠিত ব্যক্তিসকলক দিয়া হৈছিল। চেতিয়া উপাধি ধাৰণ কৰা ব্যক্তিসকলে সাধাৰণতে ৰাজনৈতিক, সামৰিক বা প্ৰশাসনিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। চেতিয়া উপাধি পোৱা ব্যক্তিসকল। প্ৰথমতে সাধাৰণতে চেতিয়া উপাধি সামৰিক বা ৰাজনৈতিক নেতৃত্বত থকা মানুহক দিয়া হৈছিল। দ্বিতীয়তে চেতিয়া উপাধি পোৱা ব্যক্তিসকলে আহোম ৰাজ্যৰ ভিতৰত উচ্চ স্তৰৰ প্ৰশাসনিক বা সামৰিক পদত আছিল। তৃতীয়তে কিছু পৰিমাণে এই উপাধি পূৰ্বৰ চুতীয়া ৰাজবংশৰ কেইজনমান অভিজাতকো দিয়া হৈছিল, যিসকলে আহোম ৰাজ্যৰ অধীনত যোগদান কৰিছিল। দেওঘৰীয়া উপাধি। আহোম ৰাজত্বৰ সময়ত দেওঘৰীয়া উপাধি বিশেষ দায়িত্বসম্পন্ন ব্যক্তিসকলক দিয়া হৈছিল। বিশেষকৈ দেওঘৰীয়া উপাধি আহোম ৰাজদৰবাৰৰ ধৰ্মীয় আৰু আন আন গুৰুত্বপূৰ্ণ আচাৰ অনুষ্ঠানৰ লগত জড়িত আছিল। দেওঘৰীয়া উপাধিৰ মূলত্বসমূহ। প্ৰথমতে দেওঘৰীয়াসকলে আহোম ৰাজসদনৰ ধৰ্মীয় পূজা পাঠ আৰু ঐতিহ্যবাহী আচাৰ অনুষ্ঠান পৰিচালনা কৰিছিল। বিশেষকৈ মেডাম মেফি আদি ধৰ্মীয় অনুষ্ঠানত তেওঁলোক সক্ৰিয়ভাৱে অংশ লৈছিল। দ্বিতীয়তে দেওঘৰীয়াসকলৰ কাম আছিল ৰজাৰ বাবে ধৰ্মীয় ৰীতি নীতি সম্পন্ন কৰা। আহোম ৰাজসদনত তেওঁলোকক গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে গণ্য কৰা হৈছিল। তৃতীয়তে বিভিন্ন দায়িত্ব অনুসৰি দেওঘৰীয়াসকলৰ উপাধি বা পদ ভাগ কৰা হৈছিল। কিছুমান দেওঘৰীয়াই আহোম ৰাজদৰবাৰৰ পূজাৰী, গোসাঁই বা ভকত হিচাপে কাম কৰিছিল। ইতিহাসত উল্লেখ আছে যে আহোম ৰাজবংশৰ বিভিন্ন ৰাজসদনত দেওঘৰীয়া গোসাঁই বোলা এক পদ আছিল, যিয়ে ৰজাৰ ধৰ্মীয় উপদেশক হিচাপে কাম কৰিছিল। দুৱৰা উপাধি। প্ৰথমতে স্বৰ্গদেউ চুকাফাৰ লগত থকা কোনো লিগিৰীৰ পৰা উদ্ভৱ হোৱা সাতঘৰ মানুহক দুৱৰা উপাধি বোলা হৈছিল। দ্বিতীয়তে চুকাফা স্বৰ্গদেউদেৱে মুংমিত কুপ কিং দেশ ত্যাগ কৰোঁতে নগৰৰ দুৱাৰৰ মুখত বাস কৰা এঘৰ মানুহ লগত আনিছিল। তেওঁলোকৰ সতি সন্ততিসকলেই দুৱৰা উপাধি লৈছিল। খাউণ্ড উপাধি। ৰুদ্ৰসিংহই খাউণ্ড বিষয়া সৃষ্টি কৰিছিল। এওঁলোকৰ দায়িত্ব তিনি প্ৰকাৰৰ: মৃত ৰজা বা সম্ভ্ৰান্ত লোকৰ অস্থি গংগাত পেলোৱা, বিদেশী সামগ্ৰী অনা আৰু বিদেশী ৰজাৰ আচাৰ ব্যৱহাৰ চোৱা। চাং কাকতি। ৰজাৰ সম্পত্তিৰ হিচাপ ৰখা মূল কাকতিজনে চাং কাকতি। পোনপ্ৰথমে মণিপুৰী কোঁৱৰ এজন এই পদত নিযুক্তি হৈছিল। লিকচন উপাধি। লিকচনবিলাকে ৰাজমন্ত্ৰী আৰু বৰবৰুৱাৰ আদেশমতে কাম কৰিছিল। লিক চু আন অৰ্থাৎ লিগিৰা ল'ৰাৰ খেলৰ পৰা লিকচন হৈছিল। কটকী বা বৰকটকী উপাধি। কটকীসকল অন্য ৰাজ্য বা দেশলৈ অসমৰ ৰাজ্যদূতেই নাছিল,
সেই দেশৰ বুৰঞ্জী লিখাৰ উপৰিও তাৰ ভাল ধৰণকৰণ শিল্প আদি অসমত প্ৰচলন কৰিছিল আৰু অসমৰ সভ্যতা আৰু শক্তিৰ প্ৰায় সমকক্ষ ৰাজদৰবাৰসমূহলৈ পঠিওৱা কটকীসকলেই আছিল বৰকটকী। শলাল গোহাঁই। আহোম ৰাজত্বকালত শলাল গোহাঁই পদবীটো ৰাজ্যৰ সীমান্ত অঞ্চলসমূহৰ শাসন আৰু পৰিচালনাৰ দায়িত্বত থকা এজন উচ্চ পদস্থ বিষয়াক দিয়া হৈছিল। এই পদবীধাৰীক বিশেষকৈ ৰাজ্যৰ সীমান্ত সুৰক্ষা আৰু ব্যৱস্থাপনা নিশ্চিত কৰাৰ দায়িত্ব দিয়া হৈছিল। ইতিহাসত উল্লেখ আছে যে স্বৰ্গদেউ গদাধৰ সিংহৰ সময়ত মাদুৰিয়াল ফৈদৰ লেচাইদাং গোহাঁইক শলাল গোহাঁইৰ পদবীটো দিয়া হৈছিল। লেচাইদাং গোহাঁইৰ বিষয়ে অধিক তথ্য উপলব্ধ নহয়, কিন্তু মাদুৰিয়াল ফৈদৰ অন্তৰ্গত এজন ডাঙৰীয়া হিচাপে তেওঁ উল্লেখিত। শলাল গোহাঁইৰ দায়িত্বৰ অন্তৰ্গত আছিল ৰাজ্যৰ সীমান্ত অঞ্চলসমূহৰ সুৰক্ষা, স্থানীয় প্ৰশাসন আৰু সীমান্তৱৰ্তী জনজাতিসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা। এই পদবীধাৰীসকলে ৰাজ্যৰ স্থিতিশীলতা আৰু সুৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ধন্যবাদ আপোনালোকে ইমান সময়লৈকে মোৰ ভিডিঅ'টি চোৱাৰ বাবে। পৰৱৰ্তী সময়ত পুনৰ কিছু উপাধিৰ বিষয়ে আলোচনা লৈ আপোনালোকৰ ওচৰলৈ আহিম। প্ৰথম খণ্ডটি যিসকলে চোৱা নাই অনুগ্ৰহ কৰি চাব বুলি আশা ৰাখিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহী কৰিব বুলি আশাৰে বাট চালোঁ।